No, 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 no. আজি হৈছে ২৬ তাৰিখ শুক্ৰবাৰ আৰু আজি ২৬ তাৰিখ শুক্ৰবাৰে আমাৰ নগাঁও সমষ্টিত আছে আজি ভোটিং ডে মানে আজি আমি ভোট দিব লাগিব। তো সেয়েহে ৰাতিপুৱাই গা চা ধুই মই ভোট দিবলৈ বুলি ওলাই আহিলোঁ আৰু ওলাই আহি দেখিলোঁ যে ৰিপৰ্টাৰবিলাকে প্ৰথম গৈ দেখিলোঁ ৰিপৰ্টাৰবিলাকে কেমেৰা লৈ ৰখি আছে। তাৰ কাৰণ হৈছে আমাৰ এই আইতাজনী আচলতে চকুৰে দেখা নাপায় আৰু ভালকৈ সুযোগ আহিব নোৱাৰে, গতিকে তেখেতৰ ল'ৰাজনে তেখেতক হুইল চেয়াৰত ভোট দিবৰ কাৰণে লৈ আহিছে। অকল আইতাই আমাৰ বিশেষভাৱে সক্ষম ব্যক্তি নহয়, তেখেতৰ বাহিৰে আৰু এজন আছে যিজন মোৰ দাদাই হয়। এইজন হৈছে মোৰ দাদা। তেখেতৰো সেই একেই অৱস্থা, তেখেতৰ চব ঠিক যদিও তেখেতৰ কঁকালত জোৰ নোহোৱাকৈ খোজকাঢ়িব নোৱাৰে, গতিকে তেখেতক মোৰ খুৰাজনে তেখেতক চাইকেলত লৈ আহিছে ভোট দিবৰ বাবে। আৰু তেখেতলোকৰ দৰে মোৰো এটা সমস্যা আছে। মোৰ সমস্যাটো হ'ল যে মোৰ যিখন ভোটাৰ কাৰ্ডখন যদি আপুনি চাব যায় মোৰ খেলিমেলিটো আছে ইয়াতে যদি আপুনি চাব যায় তেনেহ'লে মাতৃৰ নাম লিখা আছে বুবুলী দাস আৰু তলত যদি চাই মাদাৰ্ছ নেম বুবুলী দাস, কিন্তু মোৰ মাৰ নাম হৈছে কল্পনা দাস, কিন্তু ইয়াত লিখি থৈছে বুবুলী দাস। মানে ইয়ে কিয়া হোৱা, মোৰ ভোটৰ কাৰ্ডটোতে খেলিমেলি, তথাপি ভোট দিবলৈ বুলি আহিলোঁ, ভোট দিলোঁ। আৰু কাক ভোট দিছোঁ ভিডিঅ' আৰম্ভণিতে দেখাইছোঁ যদিও আকৌ এবাৰ আপোনালোকক দেখাই দিওঁ মই কাক ভোট দিছোঁ। এয়া হৈছে আমাৰ ৰজা মন্ত্ৰী পীযুষ হাজৰিকা। তেখেতে একদম চাউথৰ ফিল্মৰ দৰে এণ্টি মাৰিছে, গাড়ীৰ পৰা নামি কাণত ফোন। আৰু তেখেত আচলতে অকলে অহা নাই, তেখেতে লৈ আহিছে নিজৰ ৰাণীজনীক, মানে তেখেতে লৈ আহিছে আমাৰ মৰমৰ আৰ্মি বৰুৱা বাও লাগে বৌ লাগে বাৰু তথাপিও বৌ বুলি কওঁ, আৰ্মি বৰুৱা বৌক লগত লৈ আহিছে। আৰু তেখেতলোকক পূৰা চাউথৰ ফিল্মৰ দৰে এণ্টি মাৰিছে। আৰু তেখেতলোকক দেখি গোটেই মিডিয়াবোৰ একদম মানে বলীয়া হৈ আছে, কাৰণ তেখেতলোকৰ TRP এনেও বাঢ়ি যাব, কাৰণ পীযুষ আৰু আৰ্মি বৰুৱা একেলগে আহিছে। তো তেখেতলোকৰ ভিৰ দেখি আমিতো গাঁৱৰ ল'ৰা হৈ আমি সোমাবই পোৱা নাই ভালকৈ কেমেৰা কৰিবলৈ। তো এয়া হৈছে আমাৰ ৰজা পীযুষ হাজৰিকা আৰু ৰাণী আৰ্মি বৰুৱা বা। ভিডিঅ'ৰ শেষত এটা কথা কওঁ, এই দুজন বিশেষভাৱে সক্ষম ব্যক্তি, এজন হৈছে আইতা আৰু এজন হৈছে দাদা। তেখেতলোকে আচলতে প্ৰত্যেক বাৰতে এনেকেই ভোট দিবলৈ আহে, কিন্তু তেখেতলোকৰ ঘৰৰ অৱস্থা দেখি আপোনালোকেও বেয়া লাগি যাব। ওচৰতে পীযুষ হাজৰিকাৰ ঘৰ আছে যদিও তেখেতলোকে চৰকাৰীভাৱে আজিলৈকে ভাল এটা সাহাৰ্য পাবলৈ সক্ষম হোৱা নাই। কিন্তু আজি ৰিপৰ্টাৰবিলাকে তেখেতলোকৰ ক্লিপবিলাক লৈ তেখেতলোকক লাইভ টেলিকাষ্ট কৰি বহুত টকা ইনকাম কৰিব, কিন্তু তেখেতলোকৰ একো লাভ নহয়, কাৰণ প্ৰত্যেক বছৰে তেখেতলোকে এনেকেই তেখেতলোকে এনেকেই ভোট দিবলৈ আহিছে। প্ৰত্যেক বছৰে ৰিপৰ্টাৰবিলাকে লাইভ কৰিও আছে, কিন্তু তেখেতলোকৰ চৰকাৰৰ চকুত আজিলৈকে তেখেতলোক আহিবলৈ সক্ষম হোৱা নাই। কিন্তু মই প্ৰমিছ কৰিছোঁ অহাকালিলৈ মই তেখেতলোকৰ লগত কথা নাপাতিলেও এটা ভিডিঅ' বনাই তেখেতলোকৰ ঘৰকেইটা দেখাই দিম।